হাই গুড মৰ্ণিং এভৰিৱান ৱেলকাম টু মাই নিউ ব্লগ আৰু আমাৰ মাজত আৰু এদিন আছে এদিনৰ পিছত পিনালি ৰিলিজ হ'ব আৰু সকলো ওলাই আহক দলে বলে আহক বহুতেতো এতিয়ালৈকেতো দেখা মতে ক'তো চিট নাই কমচে কম 10 তাৰিখলৈকে নৱেম্বৰ 10 তাৰিখলৈকে কোনো টিকেট ল'ব নোৱাৰো চবতে হাউচফুল হয় তেজপুৰ নগাঁও গুৱাহাটী আমাৰ ওচৰৰ কথা কৈছোঁ মানে ক'তোৱে খালী নাই আৰু মই টিকেট কাটিব পোৱা নাই বৰ্তমানলৈকে মানে 10 তাৰিখৰ পিছত চামগৈ আৰু আপোনালোকক কম কেনেকুৱা কি হয় চিনেমাখন মই এখনতো বহুত মানে হাই ক্লাছ এখন বহুত হাই ক্লাছলৈ যাব এখন মানে কোনো বুজাব নোৱাৰা চিনেমা জুবিন দাৰ লাষ্ট ফিল্ম এখন মিউজিকেল চিনেমা কিন্তু জুবিন দাই যিবোৰ কথা কৈছিলে এতিয়া যে সত্য প্ৰমাণিত হৈ গৈ আছে জুবিন দাই কৈছিল যে এদিন এনেকুৱা এদিন আহিব অসমত কেৱল অসমীয়া চিনেমাই চলিব আপোনালোকে চাওক এতিয়া 31 অক্টোবৰৰ পৰা কোনো হিন্দী চিনেমা আমাৰ অসমত কেতিয়াও আৰু হিন্দী চিনেমা এতিয়া নচলে আজিলৈকে আমি শুনা নাই যে একদিনত 12টা 13টা শ্ব' চিনেমা আৰু এখন চিনেমাই এবাৰ ফাৰ্ষ্ট টাইম সেইবোৰ ৰেকৰ্ড চব ভংগ কৰি দিছে জুবিন দা থাকোঁতে এনেকুৱা হ'ব লাগিছিল জুবিন দাক দেখুৱাব লাগিছিলে কিন্তু এতিয়াতো উপায় নাই জুবিন দা আমাৰ মাজত নাই কিন্তু আমি জুবিন দা সদায় আমাৰ মাজত ৰখাম যিবোৰ জুবিন দাই কৈ গৈছিল সেইবোৰ হৈ আছে বৰ্তমান সেইবোৰ দেখি বহুত ভাল লাগিছে কিন্তু আৰু চব ওলাই আহক সকলো আহক এনেকে যদি গৈ থাকে এক মাহত 100 কোটি প্লাছ হৈ যাব ৰৈ বিনালে আমি সেইটোকে বিচাৰোঁ 100 কোটি প্লাছ হওক আৰু জুবিন দাই যিবোৰ কৈছিলে অসমত অসমীয়া চিনেমাই চলিব বেলেগ চিনেমা একো নচলে সেয়া এতিয়া প্ৰমাণিত হৈ গ'ল আৰু হিন্দী চিনেমা এতিয়া কমচে কম এক মাহ মানে এইটো বছৰ 2025ত আৰু হিন্দী চিনেমা চাব নচলে চিনেমা হলত অনলি চলিব অসমীয়া চিনেমা ৰৈ বিনালে জয় জুবিন দা কিন্তু বহুত হেপী আৰু বহুত বেছি মনটো ভাল লাগি আছে যে এনেকুৱা এটা দিন আহিল য'ত অসমত অনলি অসমীয়া চিনেমাই চলিব বেলেগ একো চিনেমাই নচলে তে কিমান চিনেমা আহিবলগীয়া আছিলে কিন্তু আমাৰ অসমত কোনো কাৰণত নচলে আৰু বহুত কিবা ক'ৰবাত দেখোতো ৰৈ বিনালে ৰিলিজ হ'ব সেইটো কাৰণে শুনিও বহুত ভাল লাগিছে আৰু এনেকৈ হৈ গ'লেতো 100 কৰোৰটো প্লাছ হৈ যাব আমি সেইটোৱে বিচাৰোঁ আৰু সকলো আহক সকলো দলে বলে আহক ধুনীয়াকৈ চাওঁগৈ গোটেইখিনি মিলি আৰু মাজত আৰু একদিনেই আছে জয় জুবিন দা আৰু এতিয়ালৈকে জুবিন দা একো কেছটোৰ বিষয়ে একো তেনেকৈ জনা নাই আকৌ গম পাইছোঁ আকৌ 14 দিনৰ কাৰণে ইহঁতক আকৌ জেলত ৰখোৱা হ'ব সিদ্ধাৰ্থ শ্যামকানু মহন্ত শেখৰহঁতক কিন্তু তেনেকৈতো জেলত ৰখাই একো লাভ নহ'ব লাষ্টত 2-3 মাহ পিছত এৰি দিয়া হ'ব মুকলি আকাশৰ তলত এখন ঘূৰি ফুৰিব এইটো ভাল নহ'ব কথাটো এটাই বিচাৰোঁ যে সোনকালে এইটো বছৰতে বহুত দিন হৈ গ'লে 2 মাহেই হ'বহি এতিয়া কিন্তু এনেকৈ হ'লেতো নহ'ব বিচাৰ কৰক আৰু সোনকালে দোষীক শাস্তি দিয়ক বহুত দিন হৈ গ'ল এনেকৈ ন্যায় বিচাৰি আৰু আমাক ন্যায় অতি সোনকালে লাগে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এটা কথা কওঁ অসমবাসীলৈ এটা ৰিকুৱেষ্ট থাকিল যে এতিয়া ৰৈ বিনালে চিনেমাখন 31 তাৰিখে মুক্তি লাভ কৰাৰ পিছত বহুতে ষ্টেটাছ লগাব ফেচবুকত লগাব ইউটিউবত লগাব সেইবোৰ কাম যে কোনো নকৰে যাতে চবেই যাওক ওলাই চবেই চিনেমাখন আমি চিনেমা হলত চাম কোনো যে ক্লিপ ভিডিঅ' কৰি ক'তো যে পোষ্ট নকৰে আৰু যদি বিশেষভাৱে ভিডিঅ' এতিয়া নবনাবই আপোনালোকে আৰু চিনেমা যিবোৰ মালিক হ'ব সেইসকলকো অনুৰোধ জনাইছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ যে বহুত ক'ৰবাত চিনেমাত মানে আগতে যদি আছিল 200 টকা এতিয়া ৰৈ বিনালে কাৰণে কৰি দিলে 300 টকা সেইবোৰ নকৰক আগত যেনেকুৱা দাম আছিলে টিকেটৰ মূল্য সেইটো মূল্য ৰাখক যাতে চবেই মিডল ক্লাছ ল' ক্লাছ হাই ক্লাছ চবেই যে চাব পাৰে তেনেকৈ ৰাখক চবৰে কাৰণে সুবিধা ৰাখক আৰু চবেই চাওক চবৰে যিটো আশা আছে সেইবোৰ আশাত পানী নাঢালিব যিটো আপোনাৰ ৰেট আছিলে সেইটো ৰেটে ৰাখক আৰু অসমবাসীলৈ আকৌ এবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে ভিডিঅ' কোনো কাৰণত নবনাব ভিডিঅ' বনাই ক'তো ছ'চিয়েল মিডিয়াত প্ৰকাশ নকৰিব এইটো বহুত দুখ লগা বিষয় হ'ব আহক আমি সকলো আগবাঢ়ি যাওঁ জয় জুবিন দা আৰু আমাক ন্যায় লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা